ভাল লাগে বুলি খেলোঁ আৰু নেশ্যনেল চিলেকশ্যন পালোঁ এইবাৰ প্ৰেক্টিছ কৰি তো চিলেকশ্যন পাই গোৱালিয়ৰত গৈছিলোঁ নেশ্যনেল স্কুল গেম খেলিব গোৱালিয়ৰত যাই আহিলোঁ খেলিলোঁ ভালে লাগিলে এইখিনি দুইবাৰে মই ওদালগুৰি টিমৰ কেপ্টেইন ওদালগুৰি গাৰ্লছ হকী টিমৰ গুৱাহাটীত খেলটো ভালে হৈছে আমাৰ খেলটো ডিব্ৰুগড়ৰ লগত হৈছিলে ওদালগুৰি গাৰ্লছ হকী টিম ভাৰ্চেছ ডিব্ৰুগড় গাৰ্লছ হকী টিম ডিব্ৰুগড় গাৰ্লছ হকী টিমটোৱে চেম্পিয়ন হৈছে আমি ৰানাৰ আপ হৈছোঁ Assam NONIA Sanmilaniye আজি উদালগুৰি জিলাৰ পৰা ইণ্টাৰ স্কুল হকী কম্পিটিশ্যনত পাৰ্টিচিপেট কৰা ষ্টুডেণ্টক সম্বৰ্ধনা জনাবলৈ যি অনুষ্ঠান আয়োজন কৰিছে এইটো উদালগুৰিৰ কাৰণে এটা ইতিবাচক পদক্ষেপ বুলি মই ভাবোঁ হকী নেশ্যনেল স্পৰ্ট হিচাপে উদালগুৰিত যিমান প্ৰসাৰ হ'ব লাগিছিল এই ক্ষেত্ৰত প্ৰসাৰ হোৱা পৰিলক্ষিত নহয় কিন্তু বিগত 1-2 বছৰ ধৰি আমাৰ নেশ্যনেল প্লেয়াৰ এক্স নেশ্যনেল প্লেয়াৰ ৰিংকি চৌহানৰ নেতৃত্বত ছাত্ৰ ছাত্ৰীসকল যিদৰে ওলাই আহিছে তেওঁলোকে প্ৰথম পাৰ্টিচিপেট কৰি আহিছে আজি মত বিনিময় কৰি দেখিলোঁ তেওঁলোকৰ প্ৰতিভা আছে এই প্ৰতিভাক জীয়াই ৰখাৰ দায়িত্ব আমি উদালগুৰিবাসী ৰাইজৰ আৰু এই ক্ষেত্ৰত আমি উদালগুৰিবাসী ৰাইজ হিচাপে আমি Assam NONIA Sanmilaniক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাৰণ তেওঁলোকে এই অনুষ্ঠানটো আয়োজন কৰিছে মই এই সুবাদতে মানে উদ্যোক্তাক ধন্যবাদ জনাইছোঁ মোক মাতি আনি স্পৰ্টছৰ ওপৰত ল'ৰা ছোৱালীক মোটিভেট কৰিবৰ কাৰণে যি ধৰণে অনুষ্ঠান আয়োজন কৰিছে মই নথৈ আনন্দিত ছাত্ৰ ছাত্ৰীসকলৰ কথাৰ পৰা গম পোৱা যায় তেওঁলোকে সপোন বহুত বেছি লৈ এই স্পৰ্টছত ভৰি দিছে আৰু মোৰ বিশ্বাস আছে এদিন আমাৰ উদালগুৰিৰ ষ্টুডেণ্টে আমাৰ অসম টিমক ইণ্ডিয়া টিমক ৰিপ্ৰেজেণ্ট কৰি হকী টিমত তেওঁলোক ৰিপ্ৰেজেণ্টেটিভ হিচাপে নিজক থিয় দিব পাৰিব বুলি এইটো মোৰ বিশ্বাস আছে নিশ্চয় পাৰি আমি যদি দেখোঁ ইণ্ডিয়াৰ ক্ষেত্ৰত যদি চাওঁ অসমৰ উদাহৰণ যদি মই লওঁ হিমা দাস লাভলীনা এতিয়া এছিয়া গেমছত গৈছে তেওঁলোক থ্ৰ' খেল গৈছে আমি ক্ৰিকেটৰ কথা যদি চাওঁ ৰিয়ান পৰাগ এতিয়া অসমৰ পৰা এতিয়ালৈকে ক্ৰিকেটত যোৱা নাই যদিও ভৱিষ্যতে যে নাযাব তাক আমি ক'ব নোৱাৰোঁ তেওঁ নিশ্চয় নিজৰ টেলেণ্টৰ থ্ৰুৱেদি যাব বিভিন্ন স্পৰ্টছৰ থ্ৰুৱেদি আমি স্বাৱলম্বী হ'ব পাৰোঁ কিন্তু মই ছাত্ৰ ছাত্ৰীসকলক খেলুৱৈসকলক এটাই মানে কথা ক'ব বিচাৰিছোঁ একাগ্ৰতাৰে খেলিব লাগিব আনৰ প্ৰেছাৰত নহয় নিজে কৰিব লাগিব মনৰ পৰা কৰিব লাগিব বিশ্বাস আছে এদিন ওদালগুৰি ষ্টুডেণ্ট স্পৰ্টছৰ থ্ৰুৱেদি স্বাৱলম্বী হ'ব ৰাইজলৈ অনুৰোধ অভিভাৱকসকললৈ অনুৰোধ ঘৰত বহি ভিডিঅ' গেম খেলাতকৈ বাহিৰত আহি যিকোনো স্পৰ্টছ খেলাটো তেওঁলোকৰ শৰীৰৰ কাৰণে মনৰ কাৰণে স্বাস্থ্যৰ কাৰণে সকলো দিশত সৰ্বাংগীন বিকাশৰ কাৰণে প্ৰয়োজন গতিকে যিকোনো ছাত্ৰ বা ছাত্ৰীয়ে ল'ৰা ছোৱালীয়ে ফুটবল ক্ৰিকেট এথলেটিক্স বক্সিং কাৰাটে হকী হোৱাটএভাৰ যি খেলিব বিচাৰে তেওঁলোকে ওলাই আনিবলৈ সুযোগ দিয়ক আহিবলৈ সুযোগ দিয়ক ভৱিষ্যতে সুনাম অৰ্জন কৰিব খেলুৱৈৰো লাভ হ'ব নিজৰ ল'ৰা ছোৱালীৰো লাভ হ'ব অঞ্চলৰ কাৰণেও গৌৰৱ হ'ব বুলি মোৰ বিশ্বাস আছে আজি ল'ৰা ছোৱালীবিলাকৰ ইণ্টাৰ স্কুল হাই ছেকেণ্ডেৰী স্কুলৰ পৰা যিটো গুৱাহাটীত আমি ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্ট খেলিবলৈ গৈছিলোঁ তাতে আমি পাৰ্টিচিপেট কৰা যিটো চাৰ্টিফিকেট তেওঁলোকক আমি আজি সম্বৰ্ধনা অনুষ্ঠানৰ যোগেদি তেখেতসকলক গোটেই চাৰ্টিফিকেটবিলাক আমি আজি দিলোঁ ল'ৰা ছোৱালীৰ লগতে অভিভাৱকবিলাককো আমি আজি মাতি যাতে খেলৰ প্ৰতি অলপ আগ্ৰহ তেওঁলোকৰ থাকক আৰু খেলুৱৈসকলক যাতে গোটেইখিনি তেওঁলোকে ফিল্ডলৈ পঠায় আৰু ইয়াৰ লগতে যিসকল খেলুৱৈ আহিব নিবিচাৰে তেওঁলোককো যাতে তেওঁলোকে অলপ কয় আহিবৰ কাৰণে ফিল্ডৰ লগত অলপ যদি চবে যদি যোগাযোগ হৈ থাকে ফিল্ডৰ লগত ল'ৰা ছোৱালীখিনিৰ মানে যিখিনি মানে তেওঁলোকৰ শৰীৰত যিখিনি বস্তু দৰকাৰ হয় তেওঁলোকে ফিল্ডৰ পৰাই পাব আনকি তেওঁলোকে মোবাইলৰ পৰা নাপায় মোবাইলৰ পৰা অলপ আঁতৰত থাকি ফিল্ডত ভৰি দিয়াটোৱে আমি সকলো অভিভাৱককে আৰু ল'ৰা ছোৱালীখিনিকে আমি জনাওঁ আৰু লগতে আজি আমি লক্ষ্মণ ছাৰক আমাৰ মাজত পাই গোটেই নথি থৈছোঁ তেখেতে বহুত সমাজৰ কামৰ কাৰণে আগবাঢ়ি যায় আৰু আমাৰ ইয়াতো আজি নুনিয়া সন্মিলনীৰ তৰফত তেখেতক আমি আমন্ত্ৰণ জনাইছিলোঁ তেখেতে আজি আহি আমাৰ ইয়াতে সম্বৰ্ধনা অনুষ্ঠানত সিহঁতে আগভাগ লোৱাৰ বাবে তেখেতক আমি অলেখ ধন্যবাদ জনাইছোঁ হকী খেলি ভাল লাগে বুলি খেলোঁ আৰু নেশ্যনেল চিলেকশ্যন পালোঁ এইবাৰ প্ৰেক্টিছ কৰি তো চিলেকশ্যন পাই গোৱালিয়ৰত গৈছিলোঁ নেশ্যনেল স্কুল গেম খেলিব গোৱালিয়ৰত যাই আহিলোঁ খেলিলোঁ ভালে লাগিলে
আগতে ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্ট খেলিছোঁ আৰু এইবাৰ নেশ্যনেল খেলি আহিলোঁ এইখিনি দুইবাৰে এতিয়া কোনটো মই ওদালগুৰি টীমৰ কেপ্টেইন ওদালগুৰি গাৰ্লছ হকী টীমৰ গুৱাহাটীলৈ খেলিব গৈছিলে কেনেকুৱা খেলিছে কেনেকুৱা লাগিলে গুৱাহাটীত খেলটো ভালে হৈছে আমাৰ খেলটো ডিব্ৰুগড়ৰ লগত হৈছিলে ওদালগুৰি গাৰ্লছ হকী টীম ভাৰ্চেছ ডিব্ৰুগড় গাৰ্লছ হকী টীম ডিব্ৰুগড় গাৰ্লছ হকী টীমটোৱে চেম্পিয়ন হৈছে আমি ৰানাৰ আপ হৈছোঁ মানে কি ক'ব বিচাৰা হকীৰ বিষয়ে মই গাৰ্লছ হকী টীমৰ কেপ্টেইন হৈ পিনি ক'ব বিচাৰোঁ যে ল'ৰা ছোৱালীবিলাকক যাতে পেৰেণ্টছবিলাকে আগ্ৰহ কৰে খেলাবৰ কাৰণে আৰু যাতে মানে পাৰ্মিশ্যন দিয়ে খেলিব প্ৰেক্টিছ কৰি থাকে বাট কেইটামান পেৰেণ্টছবিলাকে বাহিৰত যেতিয়া খেল হৈ যাব নিদিয়ে মই বিচাৰোঁ যে যাব দিয়ে বাহিৰত খেলিবৰ কাৰণে